এয়া মিছা মাছ, আমি নিচিলা মাছ বুলিও কওঁ। ইফালে এয়া ব্লুটি, নীলা নীলা চাহ জীৱনত প্ৰথমবাৰৰ বাবে খাইছোঁ। একদম নীলা নীলা। ক'ত খাইছোঁ জানেনে? কলাইগাঁৱৰ ৰাসত। আমি উপস্থিত আছোঁ কলাইগাঁৱৰ ৰাসত আৰু ইয়াত খিটিকাইৰ হোটেল এখনো দিছোঁ। আমি সকলোবোৰ থাকোঁ। ইয়াত পিছে এটা বেলেগ বস্তু দেখিলোঁ দেই। মানুহ মুখাগ্নি কৰিলে যিটো দৃশ্য দেখা পায়, প্ৰথম দেখি ভয়ে খাই উঠিছিলোঁ, সঁচা বুলি। ইফালে শ্ৰীকৃষ্ণই গোপিনীসকলৰ কাপোৰ চুৰি কৰি নি গছৰ ওপৰত উঠি আছে। ইফালে আকৌ আমাৰ ভয়ানক পুতনা দিদি। বলক এতিয়া আমি মেলালৈ যাওঁ। ইয়াত ধুনীয়াকৈ চেলফি পইণ্ট বনাইছে, খুব ধুনীয়া হৈছে। আৰু আপোনালোকে ক'ত ক'ত ৰাস চালে এটা কমেণ্ট কৰি জনাব। লগতে আপোনালোকক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহিব কলাইগাঁৱৰ ৰাসলৈ।